নমস্কাৰ সকলোলৈকে পুনৰ আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কিছুমান কৌতূহলপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে। তেনেহলে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে পৃথিৱীৰ এটা প্ৰজাতিৰ গছে কেৱল সেই প্ৰজাতিৰহে ফল দিয়ে। কিন্তু আপুনি জানেনে পৃথিৱীৰ কোনজোপা গছত একেলগে 30 ধৰণৰ ফল লাগিব পাৰে? হয় বন্ধুসকল, পৃথিৱীৰ কোনজোপা গছত একেলগে 30 ধৰণৰ ফল লাগে? বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ হৈছে চাইপ্ৰাছ চিকুৰ নামৰ এজোপা গছ। এজন লোকে বহুতো গছৰ কলম একত্ৰিত কৰি ৰোৱা এজোপা গছ, যিজোপা গছত একেলগতে 30 ধৰণৰ ফল লাগে। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে পৃথিৱীৰ সকলো পক্ষীৰ লগতে জীৱই পানী নহ'লে জীয়াই থাকিব নোৱাৰে। কিন্তু পৃথিৱীত এনে এটা পশু আছে যিয়ে পানী নোখোৱাকৈয়ে জীয়াই থাকিব পাৰে। আপোনালোকে জানেনে সেই পশুবিধৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আফ্ৰিকাত থকা কৃষ্ণমৃগ। কিছু লোকে এই প্ৰশ্নটোৰ উত্তৰ জানিব পাৰে। যিসকলে জানে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। সকলোৱে নিজৰ জন্মদিন অতি উলহ মালহেৰে উদযাপন কৰে। সেই সময়ত হয়তো আপোনালোকে হেপী বাৰ্থডে টু ইউ গীতটো পৰিৱেশন কৰে। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে হেপী বাৰ্থডে টু ইউ গীতটো কোনে ৰচনা কৰিছিল? জানেনে আপোনালোকে এই গীতটো কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে দিলদাৰ পেটিহিল নামৰ এজন ব্যক্তি। তেওঁ 1936 চনত এই আমাৰ সকলোৰে পৰিচিত গীতটো ৰচনা কৰিছিল। আমাৰ সকলোৰে দৈনন্দিন দাঁত ঘঁহিবৰ বাবে আমি ব্যৱহাৰ কৰা টুথপেষ্ট কোনে আৱিষ্কাৰ কৰিছিল? আমাৰ চতুৰ্থ প্ৰশ্নটো আছিল আমাৰ সকলোৰে দৈনন্দিন দাঁত ঘঁহিবৰ বাবে ব্যৱহাৰ কৰা টুথপেষ্ট কোনে আৱিষ্কাৰ কৰিছিল? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে উইলিয়াম এডিছ। কাৰাবাসত থকা কালতেই তেওঁ এই টুথপেষ্টটো আৱিষ্কাৰ কৰিছিল। জানি আপোনাক কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব। আমাৰ কৌতূহলপূৰ্ণ অন্তিম প্ৰশ্নটো হৈছে আমি ইংৰাজী ব্যৱহাৰ কৰোঁতে, ইংৰাজী লিখি থাকোঁতে, পেৰেগ্ৰাফ বা বাক্য এটা বনাই থাকোঁতে বা কোনো ৱৰ্ড লিখি থাকোঁতে আটাইতকৈ বেছিকৈ ব্যৱহাৰ হোৱা ইংৰাজীৰ আখৰটো কোনটো? ABCDৰ পৰা 26টাৰ ভিতৰত কোনটো আখৰ সৰ্বাধিক ইংৰাজীত ব্যৱহাৰ কৰা হয়? এই প্ৰশ্নটো আপোনালোকে উত্তৰ দিবলৈ আপোনালোকক 10 ছেকেণ্ড সময় দিছোঁ। আপোনালোকে সোনকালে অপশ্যন কেইটা হৈছে 4টা অপশ্যন আছে EMO। এই প্ৰশ্নটোৰ উত্তৰ হৈছে ইংৰাজীৰ আখৰ ই। বন্ধুসকল, শেষত আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়ালোঁ। আপোনালোকে প্ৰশ্নটো পঢ়ি চাওক আৰু উত্তৰটো পাৰিলে কমেণ্ট বক্সত জনাই যাব।